বন্ধুসকল মোৰ এটি নতুন ব্লগ লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি জয়াপাৰ বৰনামঘৰত শিৱসাগৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘই মাধৱদেৱৰ জন্মজয়ন্তী পালন কৰিছে। তাৰ কিছু দৃশ্য আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিম, আপোনালোকে চাই থাকিব। আৰু লক্ষ্মী স্বৰূপ আইনতি হ'ব সমস্ত জনৰ চৰণত দি থৈ আমি সৰস্বতী প্ৰণিপাত জনাইছোঁ। এতিয়া পতাকা উত্তোলন কাৰ্যসূচী, এয়া পতাকা উত্তোলন কৰিবলৈ লৈছে, গতিকে সম্পূৰ্ণ কাৰ্যসূচী চাই থাকিব। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতেই সভা অনুষ্ঠিত হৈছে, গতিকে সভা অলপ আপোনালোকক দেখাই দিছোঁ। এয়া কাষতে সিদ্ধপ্ৰসাদ ৰন্ধন কৰি আছে ভকত মঞ্চৰ কাৰণে, গতিকে সিদ্ধপ্ৰসাদ ৰন্ধন কৰা সমগ্ৰ দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিম। কি বনাইছে, কি কৰিছে, সকলোবিলাক ধুনীয়াকৈ আপোনালোকক দেখাই যাম। এয়া পচলা কুটিছে, পচলা জ্বলাৰ লগত ভাজি বনাব, গতিকে পচলা কুটিছে। উদযাপন সমিতিৰ ভকত সমষ্টি ইয়াত বহি আছে, এয়া সকলোবিলাক দেখাই আছোঁ। এতিয়া ভকতে খাব পৰা হৈ গ'ল, গতিকে ভকতসকলক খাবৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে। চকী বেঞ্চতে সকলো ভকতক খোৱাৰ ব্যৱস্থা কৰিছে। সকলোবিলাক চাই থাকিব। ইয়াৰ পাছতে আমি এটা ধুনীয়া বক্তব্য শুনিম, ভাষণ এটা শুনিম, গতিকে আমি ভাষণ কৰি গতিকে আমাৰ স্বভাৱটো চবেই আমি সেইটো অপৰাধত একদম আমি খালিব নোৱাৰাকে চব ফচি আছোঁ। অসমীয়া আজিকালি অসমীয়া ভাষা ক'বলৈ গ'লে চব ফচি আছোঁ। গতিকে মাধৱদেৱ মহাপুৰুষে জয়তে আহি আমি শিকিলে। আৰু মাধৱদেৱ মহাপুৰুষে আমি যেনেকৈ অসমৰ বাহিৰলৈ গৈ পণ্ডিত হ'বলৈ গ'লে সংঘই দুৰ্গতাপ এটা দিয়ে, সংঘই দুৰ্গতাপটো দিছে কাৰণেহে দুদিনৰ কাৰণে বাহাদুৰ মাৰি আছোঁ মিউজিক চেয়াৰ এখন অসমখন। গতিকে আকৌ গৈ সেইখিনি যাবই লাগিব। লুডু খেলত যেনেকৈ আপোনাৰ সাপটো মুখাগত পৰিলে মোৰ ঘৰতে নামি আহি এইখিনি গৈ লাগিব। আমাৰ তেনেকুৱাই। আৰু এইখন আসনত থাকিলে একো বাহাদুৰি কাম নাখায়, হয় নহয় বাৰু? গতিকে এষাৰ খাতে, কিন্তু সেইষাৰ আমি সদায় কৈ থাকোঁ, এতিয়াও কওঁ, ভৱিষ্যতলৈও কওঁ। ব্ৰহ্মাই যেতিয়া নিজৰ পদটো ৰিজাইন দিয়ে, গোবৎস হৰণ কৰি অপৰাধত অপৰাধী বুলি নিজে স্বীকৃতি দিয়াৰ পিছত ব্ৰহ্মাই ক'লে যে ইটো ব্ৰহ্ম পদকৰ্ম আমাক নালাগে, কিতাপ পদকৰ্ম কৰ্ম ভাগে বৃন্দাবনে তিনহৈব দেৱে মহাভাগ পাইবো গজবাসীৰ চৰণৰ নোলাগ। এইভাগে কৈ চালে ব্ৰহ্মাটোৰ পৰা আনি চিধাই যদি কীট পতংগ দিবলৈ তোমাৰ বেয়া লাগে, তেনেহ'লে মোক বৃন্দাবনত তিনিটোকে থ'বলৈ দিয়া। যদি তিনিটোৰ হ'বলৈও যদি বেয়া পাইছা, তেনেহ'লে তোমাৰ
তোমাৰ চৰণ গোটেই সোপা ভাগৱত নামানো যদি এই পত্ৰকে আমি মানো তেতিয়াও আমি কাৰ্যসূচীৰ অন্ত পৰিল। এতিয়া পাতাকা সম্বৰণ কাৰ্যসূচী। এতিয়া ভকত বৈষ্ণৱসকলে পাতাকা সম্বৰণ কৰিছে। কাৰ্যসূচী সফল সমাপ্তি হ'ল। আজিলৈ ইমানতে বাই বাই। আমি ইমানতে সামৰণি মাৰিছোঁ। গতিকে আগলৈ এনেকুৱা ভিডিঅ' চাই থাকিবলৈ আপোনালোকে মোক মৰম চেনেহ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, পেজটো লাইক কৰি দিব। গতিকে বাই বাই।